ইলেক্ট্ৰিক চাৰ্জ বা বৈদ্যুতিক আধানৰ SI ইউনিটটো হৈছে কুলম। তোমালোকৰ মেক্সিমাম হয়তো এইটো কথা জানা যে আধানৰ SI ইউনিটটো হৈছে কুলম। কিন্তু আধানৰ CGS ইউনিটটো কি? আধানৰ CGS ইউনিটটো কি? এইটো বহুতে হয়তো নাজানা। আধানৰ CGS ইউনিটটো হৈছে ষ্টেট কুলম। ঠিক আছে, এইটো ষ্টেট কুলম। আৰু ইয়াক কেনেকৈ লিখা হয়? ষ্টেট চি বুলি। ইয়াক লিখা হয় ষ্টেট চি চিম্বলিকেলি। কুলম আৰু ষ্টেট কুলমৰ মাজত যিটো ৰিলেশ্যন হৈছে সেইটো হৈছে এইটো 1 কুলম ইজ ইকুৱেল টু 3 × 10⁹ ষ্টেট কুলম। এই ৰিলেশ্যনটো মনত ৰাখিব পাৰিলে ভাল। এই দুটা ইউনিটৰ উপৰিও আৰু দুটা CGS ইউনিট আছে আধানৰ। এটা হৈছে ফ্ৰেংকলিন, ইয়াক FR বুলি লিখা হয়, ফ্ৰেংকলিন। আৰু এটা আছে ESU, ইলেক্ট্ৰষ্টেটিক ইউনিট অফ চাৰ্জ, চিম্বলিকেলি ESU বুলি লিখা হয়, বা কিছুমান কিতাপত E.S.U বুলিও লিখে। কিন্তু কথা হ'ল কি, এই দুটা ফ্ৰেংকলিন আৰু ESU ইমান পপুলাৰ নহয়। বেছিকৈ পপুলাৰ আছিলে বা কিছুমান ক্ষেত্ৰত এতিয়াও কৰে, সেইটো হৈছে ষ্টেট কুলম, ইয়াক যিটোক ষ্টেট চি বুলি আমি লিখোঁ। গতিকে জেনেৰেলি এইটো কথাই ক'ব পাৰি যে কোনোবা মানে CGS ইউনিটটো কি বুলি, আধানৰ CGS ইউনিটটো কি বুলি যদি কোনোবাই সোধে বা জানিব ইচ্ছা হয়, তেতিয়াহ'লে এই কথাটো মনত ৰাখিলে ভাল যে আধানৰ CGS ইউনিটটো হৈছে ষ্টেট কুলম। ঠিক আছে, প্ৰতিটো দিনেই এটা ভিডিঅ' এই চেনেলটোত আপডেট হৈ থাকিব। আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইয়াত ছল্ভ কৰা হ'ব। এণ্ট্ৰেঞ্চৰ শ্বৰ্টকাট মেথডবিলাকো ইয়াত শিকোৱা হ'ব। গতিকে প্ৰতিদিনে এটা ভিডিঅ' ইয়াত আপলোড হৈ থাকিব। গতিকে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে নটিফিকেশ্যনটো পাই যোৱা। ইয়াৰ পিছৰ ভিডিঅ'ত আমি আৰু অলপ ডিটেইলছত ডিছকাছ কৰিম। ভিডিঅ'বোৰ চাই থাকিবা আৰু যিমান পাৰা সিমান লগৰবিলাকৰ মাজতে শ্বেয়াৰ কৰিবা। থেংক ইউ।